তো গাইস মোক জাফরউদ্দিন মিয়ার আকবালটা মানে তার নামটাই ঘুরিয়ে আনা গাইস। তো গাইস আর একটা কোয়েশ্চেন হচ্ছে মোক ধীরাজ নাথে হচ্ছে কি তো দুর্গাপূজা টোটাল বাজেট মানে খরচ কিমান গেল বাপরে বাপ জানো কথা মই রাইড হে করছু ইমান লাদাখ রাইড করছু নিয়ে কোথায়। তো গাইস ওগা ব্যাক তো একটা নতুন ভিডিও মানে কি গাইস জানা নে তোক মই কথা কবা বিচাৰো। তো গাইস আজিৰ ভিডিওটো এনসার মই দিবলৈ যাইছো আপোনালোকে যিমান কোয়েশ্চন সুধছি সববোৰে মই এনসার দিম। বাকিটো তো চাই থাক ভিডিওটো এন্ডলৈকে তো ভাল লাগব বুলি আশা থাকিল চাই থাক আৰু। তো গাইস ওগা ব্যাক তো এটা নতুন ভিডিও মানে মোৰ লগত আজি আছে ফোজক মই এটা কথা ক'ব বিচাৰো তই ফোজ খাই মই। তো গাইস ফাইনালি এসি আপোনালোকৰ কোয়েশ্চন কেইটা এনসার দিয়ে সো কোয়েশ্চন কেইটা এনসার দিয়াৰ আগতে মই চাই লওঁ যে কি নেটটোৱে বন্ধ। একো টেনশ্যন নাই গাইছ মই স্ক্ৰীনশ্বট মাৰি থৈ দিছিলোঁ কুৱেশ্যন কেইটা মই গম পাইছোঁ দেওবাৰে যে নেট কাটব সেইকাৰণে মই কুৱেশ্যন কেইটা এনচাৰ এটা মানে কি আছিল স্ক্ৰীনশ্বট মাৰি থৈ দিছিলোঁ। তো বাকী আৰু মই আজি টাইম আহিছে আপোনালোকে এনচাৰ দিয়ে চ' এনচাৰকেইটা মই দি আছোঁ বাকী আৰু আপোনালোকে চাই থাকক। প্ৰথমতে আমাৰ ভোজে সুধছে ভোজ নামৰ এটা ইউটিউব চেনেল আছে সি যে কি ভিডিঅ' কিয় বনাৱ তই চাবাক গেলি। বাকী আৰু ছেকেণ্ড কুৱেশ্যন এটা আছে সেইটো মই কৈ আছোঁ। তো বাকী আৰু 2 নম্বৰ কুৱেশ্যনটো সুধছি তই কেমেৰা বাদ দি কি আছিলে ইউটিউবত আহিলি কে ইউটিউব নহয় ইউটিউব। তো টিউব মানে হৈছে আমাৰ টায়াৰ এই হেনচাইকেল টায়াৰ বাকী আৰু সেই ইউ মানে হৈছে তই টায়াৰ তই এটা নিজে টায়াৰ সেইটো এটা গম পাইছে। তো গাইজ ছেকেণ্ড কুৱেশ্যনটো আমাক সুধছি কি আছিল বনৰীয়া বয় ইউটিউব চেনেলে তো সুধছি কি কিমান কি পঢ়ি আছা বৰ্তমান মই তহঁতৰ কমেণ্ট পঢ়ি আছোঁ আৰু সুধছি যে কি তাৰমানে ফেভৰেট ইউটিউবাৰ কোন ফেভৰেট বুলি মোৰ কোনো কথা নাই চ' ইউটিউবাৰ বহুত আছে চব ফেভৰেট বাকী ফেভৰেট নহয় চব সেই আৰু লাওৰা আমি বাকী আৰু এইগিলাখানে দিলোঁ। বাকী আৰু আমি নেক্সট কুৱেশ্যন দি যাওঁ। বাকী আৰু নেক্সট কুৱেশ্যনটো সুধছি বাকী আৰু আমাক নেক্সট কুৱেশ্যনটো সুধছি হেৰি ইয়াৰ নাম কি নামে হেৰি আৰু গাইছ। বাকী আৰু ই সুধছি কি তই ভিডিঅ'ত পাগলামি কিয় কৰা। তো গাইজ ভিডিঅ'ত পাগলামি এইকাৰণে নকৰোঁ যে কি ভিডিঅ'কেইটা চাই তহঁতে ভাল পা পাগলামি কৰি দিয়ে বাকী আৰু পাগলামি নকৰিলে ভিউজ নাই সেইকাৰণে পাগলামি কৰিব লাগে হ'ল। আৰু বাকী এটা কৈছে কি ৰিয়েকশ্যন ভিডিঅ' কিয় দিয়া নাই। ৰিয়েকশ্যন ভিডিঅ' মই কেইদিনৰ পৰা বনাব ষ্টাৰ্ট কৰিছোঁ জানা নে তহঁতে ৰিয়েকশ্যন ভিডিঅ' বনাব গেলি মোৰ মাত্ৰ 2 দিন হৈছে বাকী 2টা ভিডিঅ'তে মোৰ ৰিয়েকশ্যন আছে চ' দুৰ্গাপূজাৰ ভিডিঅ'কেইটাতে আছে চাই ল'বি যাই কিনে যদি কোনোবা চাৱা নাই আৰু যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিলোঁ তেনেকুৱা কৈছোঁ। বাকী আৰু কি বাকী নাই দিয়া। তো গাইছ আমাক নেক্সট কুৱেশ্যনটো সুধছি এটাই না ইউটিউব চেনেলটোৰ নামটো বাৰু নকওঁ মই সকলোৱে অলপ সেই হ'ব কুৱেশ্যন দেখি কিনে মোৰ নিজে হাঁহি সুধছি গাইছ। সি সুধছি কি হৰিবোল পিঠা ক'ত পায় হৰিবোল পিঠা ক'তো কি বস্তু হৰিবোল পিঠা কিজানি হৰি মন্দিৰত পায় তাকে যাব লাগব তহঁতে যাই কিনে তাতে খাই আহিবি গম পাইছে। বাকী আৰু এটা কমেণ্ট কৰি লাভ নাই যাই কিনে খাই আহিবি দে। তো গাইছ মোক জাফরউদ্দিন মিয়াৰ আকবালটা মানে তাৰ মোৰ নামটোৱে ঘূৰি আনা গাইছ এনেকুৱা এটা নাম তাৰ সি সুধছি তোৰ কেতিয়া আছে তো দুৰ্গাপূজা অ'তো এটা ডাঙৰ এটা উৎসৱ গেল দুৰ্গাপূজা তই দেখা নাই ভিডিঅ'ত সাৰ কেইটাৰ লগত মই ঘূৰি আছোঁ হা এই কুৱেশ্যন সুধবে হা তই। আৰু তো গাইছ আৰু এটা কুৱেশ্যন সুধছি মোক ধীৰাজ নাথে সুধছি কি তো দুৰ্গাপূজা টোটেল বাজেট মানে খৰচ কিমান গেল বাপৰে বাপ জানো কথা মই ৰাইড হে কৰিছোঁ ইমান লাদাখ ৰাইড কৰিছোঁ নিয়ে গোটাই পিকনিক খাব গৈছোঁ তাক বাজেট লগা হ'ল তথাপি দি দিওঁ মই বাজেটটো। প্ৰথম দিনা মোৰ গেছিল কমচে কম 1 লাখ হোৱা নাই গেছ চবকেইটা যাই কিনে মইতো ভিডিঅ'ত কোৱা শুনছিয়ে কি ইউটিউবত দাদা এক পে'মেণ্ট কৰিব দি পে'মেণ্ট কৰিব। বাকী আৰু ফাৰ্ষ্ট দিনা গেল মোৰ কমচে কম 1300 মান টকা ছেকেণ্ড দিনা গেছি 1500ৰ ওপৰত গেছি ছেকেণ্ড দিনা থাৰ্ড দিনা ইমান এটা যোৱা নাই থাৰ্ড দিনা 500 টকা হৈছে কাৰণ দিনা 1 লাখ বুজি চাব গৈছিলোঁ সেইটোৱে মোৰ বাজেট। বাকী টোটেল নিজে গণিলোঁ টোটেল 2500 মান গেছি আৰু 2500 3000 আপুনি গেছি দে। তো গাইজ মোক মেহকুদ্দিন আজমালে হচ্ছে আগৰ চেনেলটো গাহী দিয়া চাহৰ কাৰণে উৰি যায়। তো গাইজ আগৰ চেনেলটো বুলি কয় আগৰ চেনেলটো উৰি যোৱা এটা কাৰণ বাকী আৰু তাতে কোৰবিলাক ইউজ কৰে এইগিলাখান কোৰ কিবি বাকী আৰু ইমান এটা ইউজ কৰিব দিয়া নাই। তো বাকী আৰু ইমান এটা ইউজ নকৰোঁ বাকী ইমান কষ্ট কৰি চেনেল এটা উঠি যায় তাতে ভিউজ গাইজ কমচে কম আছিল সেইটো দি বহুত মানে চিনাকি হৈছে আমাৰ সেইটোত আমাৰ ছাবস্ক্ৰাইবাৰ কমচে কম আছিল 1400 কিবামান আছিল। বাকী আৰু সেইটো ডিলেট হৈ গ'ল সেইটো মনিটাইজ হোৱা অৱস্থা ডিলেট হৈ গ'ল। তো কিমান এটা দুখ তহঁতে নিজে জানা এইটো এটা মনিটাইজ হোৱা চেনেল এটা যদি উৰি যায় কিমান এটা দুখ তহঁতে নিজে জানা। বাকী আৰু মই কি ক'ম তহঁতক সেইটোৱে কুৱেশ্যন এনচাৰ দে। আমাক এটা কুৱেশ্যন সুধছে ইয়াত আছে বাকী আৰু যাবাৰ এটা মানে সেইটো আগৰ চেনেল এটা QNA ভিডিঅ' বনাইছিলোঁ সেইটো চাই কিনে সুধছে নেকি
চাৰ্কেলখন ধৰি লৈছিলোঁ যেতিয়া মানে চাৰ্কেলখন আমি পালোঁ নে নাই বাকী আৰু চাৰ্কেলখন কি আনিম তাৰ পৰাই লোহাটিংগৰ পাৰি উঠি লৈ গৈছে বোলে এই গেদা লোহাটিংগৰ পাৰীৰ নাম কি আছিল ৰফি জালি আমাৰ চাৰ্কেলখন উঠি লৈ গৈছে আৰু বাকী কোনোবা এটা সুধিছে কি তো গাইজ মোক এটা কুৱেশ্যন সুধিছে কি তই ইনকাম মানে কি এক্সট্ৰা ইনকাম কৰা বাকী আৰু মই গাইজ কলেজত পঢ়িও আছোঁ তাৰে লগতে এক্সট্ৰাকৈ ইনকাম কৰিও আছোঁ বাকী আৰু ৰিচ নামৰ এটা কোম্পানী আছে মানে প্লেটফৰ্ম এটা আছে সেইটো আপোনালোকে মাত্ৰ 260ৰ পৰা ইনভেষ্ট কৰিলে ইনভেষ্ট মানে এটা ইনভেষ্ট নহয় সেইটো এটা ওৱান টাইম ইনভেষ্ট হয় লাইফ টাইম আৰ্নিং হ'ব আপোনালোকৰ আৰু সেইটো কোনো ফেক মানে প্লেটফৰ্ম নহয় সেইটো 4 বছৰৰ পৰা চলি আহি আছে তাতে বহুতে ইনকাম কৰি আছে আপোনালোকক মই চাইড স্ক্ৰীনশ্বট এখন দি দিছোঁ বাৰু সেই স্ক্ৰীনশ্বট আপোনালোকে চেক কৰি লওক তাতে ইনকাম কিমান হৈছে তো মোৰ মেম্বাৰ বৰ্তমান মোৰ 3 মেম্বাৰ আছে তাতে 500ৰ পৰা 500 মানটো আছে চাগে তো বাকী আৰু সেইকেইটাৰ ইনকাম উঠি আছে আপোনালোক চাইডত বাকী আপোনালোকে যদি জইন কৰে হোৱাটছআপ নম্বৰ এইফালে দিয়ে আছে ডাইৰেক্ট মেছেজ কৰক জইন কৰি দিম আপোনালোকক দে তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে শেষ বাকী আৰু তাতে বহুত কুৱেশ্যন কৰিছে সেইটো মই জানো বাকী আৰু চব কুৱেশ্যনৰ ৰিপ্লাই দিয়াটো পচিবল নহয় চ' বহুতে এক কুৱেশ্যনে সুধিছে কি জি এফ টি এফ বাদ দি লাগিলে জি এফ টি এফৰ লাপটাৰটো বাদ দিছোঁ বাৰু বাকী টিপিছোঁ বাকী আৰু চবেই বহুত কেইজনে একে কুৱেশ্যন সুধিছে বাকী আৰু আমাৰ এইফালে কেমেৰামেনটো আছিল এইজন কিবা কবি নেকি ছাবস্ক্ৰাইব কৰিব কৈ দি দে তই ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব গ'লে কৈ দি বাকী আৰু এই যে কুৱেশ্যন সোধাটো আছিল গাইজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আকৌ নকৰিব এই গাইজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব বোলে একো নকৰিব দেখছে এনে চলি থাকি আমাৰ মোৰ চেনেলটো উৰি যা মানে কি উন্নতি কৰিব পৰা নাই দে বাকী আৰু দেৱালীত গেলি লগ পাম দেৱালীত পুৰা ধামাকা ভিডিঅ' আহি আছে আপোনালোকে চাব গ'লে ৰেডি থাকক